আর প্রমোদ বড় ডাঙরিয়াক আমি কব খুঁজিছো যে আপুনি আসলতে মুখত মাত্র এয়া দেখা কব খুঁজিছে নেকি মডেল বিটিসি প্রমোদ বড় সরকারের ডাঙরিয়ার নেতৃত্ব দেই রাস্তাঘাট হয়তো ঠিক নহয় তেতিয়াহলে কিন্তু আমি এই অঞ্চলের রাইজে কৃষক রাইজে ছাত্রছাত্রীসকলক লৈ এই রাস্তা অবরোধ করে আমি কিন্তু ভয়ঙ্কর জঙ্গি আন্দোলন করার কারণে কিন্তু আমি বাধ্য হম। ওদালগুৰিৰ পৰা শুক্ৰমবাৰী বজাৰলৈকে সংযোগী যিখন পথ এই পথখন আজিৰ যি জৰাজীৰ্ণ অৱস্থা আৰু তাৰে আধাখিনি ৰাস্তা হয়তো হৈছিল পকীকৰণ হৈছিল কিন্তু এতিয়া আধাখিনি ৰাস্তা এতিয়ালৈকে পকীকৰণ নহল আৰু এই ৰাস্তাৰে আমাৰ ইফালে বাক্সা আৰু বৰপেটা জিলাৰ খুদনাবাৰী বগৰীগুৰি শুক্ৰমবাৰী আদি কৰি কাজিয়ামাটি হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী এই ৰাস্তাৰে অহা যোৱা কৰে আৰু এই অঞ্চলৰ এখন উন্নত মানৰ হস্পিটালো নাই যাৰ বাবে এই অঞ্চলৰ বহুত বেমাৰীও এই ৰাস্তাৰে লৈ যাব লগা হয় কিন্তু আজি ৰাস্তাৰ যি অৱস্থা হৈছে আজি 5 পৰা 7 বছৰ ধৰি ৰাস্তাৰ এই জৰাজীৰ্ণ অৱস্থা কিন্তু আমি দেখিলো যে ইফালে বিটিসি সরকারের প্রমোদ বড় ডাঙরিয়া বিটিসি চিফ তেখেতে কয় যে মডেল বিটিসি বনাই আছে বা বনাইছে এই নেকি তেওঁলোকৰ মডেল বিটিসি যে বিটিসি উন্নতিৰ নামত যি ডেভেলপমেন্ট হব লাগিছিল আৰু তাৰ বিপৰীতে আজি আপোনালোকে জৰিয়তে দেখাই দিব বিচাৰিছো যে এই অঞ্চলৰ মানুহে ধৰণৰ যেটো ভুগিবলগীয়া হৈছে এই অঞ্চল আপোনালোকে জানে যে কৃষকসকলে শাক পাচলিৰ খেতি কৰে হাজাৰ হাজাৰ বিঘা আৰু এই অঞ্চলত ইফালে বেংগলৰ পৰা আৰম্ভ কৰি বিভিন্ন ঠাইৰ পৰা পাচলি কিনিবলৈও বহুত মানুহ আহে কিন্তু তেওঁলোকেও এই জৰাজীৰ্ণ অৱস্থাৰে যাব লগা হয় কৃষকসকলে পাচলি লৈ যে বৰপেটা ৰোডত যাব গৈ কিনে বিক্ৰী কৰিব আৰু বিক্ৰী কৰাৰ কাৰণে কৰিব নোৱাৰে আৰু ইফালে মথনগুৰি সমষ্টিৰ এমচিএলএ তথা গৌতম দাস ডাঙৰীয়া আৰু লগতে হৰবুক সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ তেখেতসকলেও কিন্তু ইয়াত কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা আমাৰ দৃষ্টিগোচৰ হোৱা নাই আৰু প্ৰমোদ বড় ডাঙৰীয়াক আমি কব খুঁজিছো যে আপুনি আসলতে মুখত মাত্ৰ এয়া দেখা কব খুঁজিছে নেকি মডেল বিটিসি এই বিটিসিৰ চৰিত্ৰ আপোনালোকৰ চৰিত্ৰ নেকি যে মুখত এটা কব কাৰ্যক্ষেত্ৰত কোনো ধৰণৰ হয়তো গুৰুত্ব আপোনালোকে প্ৰদান নকৰিব এয়া ৰাইজক আপোনালোকে কোন ধৰণৰ আশ্বাস বা কোন ধৰণৰ কথাৰে আপোনালোকে প্ৰলোভন দি ৰাখিব বিচাৰিছে আৰু এই ক্ষেত্ৰত আমি যে যদি প্ৰমোদ বড় সরকারের ডাঙরিয়ার নেতৃত্ব দেই রাস্তাঘাট হয়তো ঠিক নহয় তেতিয়াহলে কিন্তু আমি এই অঞ্চলের রাইজে কৃষক রাইজে ছাত্রছাত্রীসকলক লৈ এই রাস্তা অবরোধ করে আমি কিন্তু ভয়ঙ্কর জঙ্গি আন্দোলন করার কারণে কিন্তু আমি বাধ্য হম তার লগতে আমি আজি সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিব খুজিছো যে আজি এই ৰাস্তাৰ যি জৰাজীৰ্ণ অৱস্থাৰ কাৰণে পুখুৰী সদৃশ পৰিৱেশ হৈ গৈছে যাৰ বাবে এই এক্সিডেন্ট প্ৰতিদিনে ইয়াতে এক্সিডেন্ট হৈ আছে আৰু এক্সিডেন্ট হৈ যে গুৰুতৰভাৱে আঘাত হৈ আছে আৰু মৃত্যুৰ নিচিনাও কিছুমান সমস্যা এই এক্সিডেন্টৰ জৰিয়তে এই ৰাস্তাৰে হৈ আছে আৰু আমি দৃষ্টিগোচৰ কৰিছো আৰু বাৰ বাৰ আমি আবেদন জনাইছো আমি প্ৰশাসন বিভাগীয় কৰ্তৃপক্ষক জনাইছো কিন্তু কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা আমাৰ